আজি বইটামারি যাম বলক তাহলে বইটামারিত কি আছে চাওঁ বইটামারির আমার কোনদি যাব লাগে রাস্তা We were riding through the woods with our bikes. We got scared when it got darker at night, 'cause everyone was missing safety lights. So we tried to use a flashlight as a guide. And now I'm standing in an overcrowded train, picturing the times we had as children while the rain is pouring down the windows and the people push their way. I've seen better days. Take me back to my hometown. Take me back to my loved ones. We will. এয়া হৈছে শিৱ মন্দিৰ মানে চৈবাৰী গাঁও চৈবাৰী গাঁৱৰ বজাৰ এইটো হৈছে চৈবাৰী ফিল্ড ফুটবল ফিল্ড তো বলক আগলৈ কি আছে চাই যাওঁ বলক Back in my hometown. Take me back. এইবিলাক হৈছে ইটা ভাটা এইবাৰ আমি পাম ৰঙামাটি বজাৰ ইয়াৰ পৰা আৰম্ভ ৰঙামাটি বজাৰ We were riding through the woods with our bikes. এইটো হৈছে ৰঙামাটি স্কুল এইটো হৈছে ইটা ভাটাৰ যোৱা ৰাস্তা এইবিলাক বজাৰ মানে আজি ভাইৰাছৰ কাৰণে ইমান ভিৰ নহয় বজাৰৰ দিনত বহুত ভিৰ হয় ইয়াত আজি মানুহ কমে আছে এই বজাৰ বহুত মানুহ হয় এইটো ৰঙামাটি বজাৰ বুলি কয় এনে মানুহ ভিৰ হয় আজি ভিৰ হোৱা নাই ইয়াতে আমি স্কুল পঢ়িছিলোঁ এইফালেদি এটা ৰাস্তা আছে ডাইনফালেদি চিধা ওলে স্কুল আমাৰ তো বলক We were riding through the woods with our bikes. We got scared when it got darker at night, 'cause everyone was missing safety lights. So we tried to use a flashlight as a guide. And now I'm standing in an overcrowded train, picturing the times we had as children while the rain is. এইটো হৈছে ৰঙামাটি হস্পিটাল কাষতে এটা স্কুল আছে জাতীয় বিদ্যালয় এইটো হৈছে কৃষি বিদ্যালয় এই চাই আছে আপোনালোকে এইটো কৃষি বিদ্যালয় এই Back in my hometown. Take me back to my hometown. বোলপুর ঝাড়বাড়ি ধুনীয়া লোকেশ্যন পিকনিক কিবা ইয়াত পিকনিক খোৱাৰ কাৰণে ভাল জেগা এটা পুৰা একদম ধুনীয়া এটা লোকেশ্যন আহিব পাৰে চবে এয়া হৈছে বহলপুৰৰ তিনিআলি এইফালেদি ৰেলৰ ৰাস্তা হ'ব ৰেল যাব এই ৰাস্তা দি এইকাৰণে বনাই আছে অভাৰব্ৰিজৰ এই মানে কাষেৰে যাব লাগে সেইকাৰণে ইয়াত ৰাস্তাটো অলপ বেয়া হৈছে ৰাস্তাটো চবে ঠিক আছে ৰাস্তাটা অলপ এইখিনি জেগাটাই বেয়া তিনিআলি বহলপুৰ ইফালেৰে গ'লে বহলপুৰ তিনিআলি এইটো তিনিআলি লেফ্ট চাইডেদি যাব লাগিব We were riding through the woods with our bikes. We got scared when it got darker at night, 'cause everyone was missing safety lights. So we tried to use a ধুবুৰী বঙাইগাঁও দুটা মানে ডিষ্ট্ৰিক্টৰ মাজত এটা পুল সেইফালে এইটো ৰেলৰ পুল হৈ আছে এইটো চম্পাৱতী নৈ পুলৰ মাজেৰে যাই আছোঁ তো বলক আগলৈ কি আছে চাই যাওঁ এয়া হৈছে নিত্য বজাৰ
গুপ্ত বজাৰ এনে বঙাইগাঁও ডিষ্ট্ৰিক্টত পৰে বলপুৰ বুলিয়েই জানো অলপমান তেলকে ভৰাই যাওঁ বেছি তেল নাই তিনি কিলোমিটাৰ আছে to my সেইবিলাক হৈছে ৰেলৰ ৰাস্তা পাহাৰ কাটি কাটি ৰাস্তা বনাই আছে মাজে মাজেও সুৰংগ বনাইছে এই ৰেলৰ ৰাস্তাবিলাক এইফালেদি বঙাইগাঁও আজি আমি বৈতামাৰীৰ মানে অহাৰ মূল কাৰণ হৈছে ৰূপমক লগ কৰাৰ আমি মানে ৰূপম মানে ইয়াৰ ওচৰত চেনেল আছে এটা ৰূপম ব্লগ কি ক'ম কিবা ক'ব নেকি ৰূপম হয় ভিডিঅ' হয় মোৰ তো ইয়াৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব গোটাই কৰিব আৰু লগতে মোৰ চেনেলটা কওক ৰূপম ব্লগছ ইউটিউব চেনেল তো আমি ব্লগ ভিডিঅ' বনাওঁ তো মোক ছাপোৰ্ট কৰিব আৰু আমাৰ ভিডিঅ'কো ছাপোৰ্ট কৰিব চাব ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি আছে বেল এটা আছে না তাতে ঘণ্টিটো বজাই দিব দিব ধন্যবাদ